আৰু গাঁৱত যিহেতু সদায় তেনেকুৱা ধৰণৰ আপোনাৰ মানে ফুটবল খেলা দি থাকে আৰু লোকেলি সেইবিলাক খেলি থাকে গাঁও অঞ্চলত আৰু এইটোৱে চবতকৈ ভাল মানে কি কয় স্পৰ্টছ কম্পিটিশ্যন হয় য'ত লোকেল মানুহে চবেই তাত ইনভলভ থাকে খেলা ফাটাৰ পৰা আৰম্ভ কৰি খেলুৱৈসকলেও চবে লোকেল ল'ৰা হয় ল'ৰা ছোৱালী হয় সেই আমাৰ কাৰণে চবে মানে খুবেই ভাল আৰু সেইবিলাক হৈ থাকিলে আমাৰ ল'ৰা ছোৱালীখিনিয়ে বাকী বেয়া কথা বেয়া কাম বেয়া চিন্তা বাদ দি ফালে খেলতে চবে মগ্ন হৈ থাকে গতিকে সেইটোৰ দ্বাৰা ফ্ৰেণ্ডশ্বিপটো বাঢ়ে আৰু এটাটো হ'ল আজিৰ দিনটোত খেলৰ দ্বাৰাই নিজৰ জীৱনটো গঢ় দিব পাৰে গতিকে সেই খেলবিলাকৰ দ্বাৰা চবে অলপ অনুপ্ৰেৰণা পায় গতিকে মই ধন্যবাদ জনাওঁ উদ্যোক্তাসকলক আমাৰ ইয়াত যিটো গ্ৰীণলেণ্ড স্পৰ্টছ ক্লাব তেওঁলোকে সেই খেলখন ইয়াত অনুষ্ঠিত কৰিছে আৰু ইয়াৰ যথেষ্ট মানে সমাজক এটা অৱদান দিব কণ্ট্ৰিবিউশ্যন দিব সমাজৰ লাভ হ'ব সেইটোৰ দ্বাৰা মই সেইটো মানে আশা কৰোঁ সৰু বয়সতো আমাৰ সেইটোৱেই আছিলে যে মানে সৰুৰ পৰা আৰম্ভ কৰি আমি বাহিৰত যোৱা বলটো আনি দিয়াৰ পৰা আৰম্ভ কৰি আমাৰো হয় কাৰণ বলটো আমি ফিল্ডত খেলিব নাপাওঁ কিন্তু বাহিৰত গ'লে সেইটো আমি কমচে কম এবাৰ দুবাৰ বলটো মাৰিব পাওঁ সৰুত সেইটোৱেই আছিলে বল কেতিয়া বাহিৰত আহে গতিকে বাহিৰৰ কাম আমাৰ আছিলে ডাঙৰবিলাকক যোগাৰ কৰি দিয়া ডাঙৰবিলাকৰ পেণ্ট চাৰ্টটো ৰখি থকা আৰু বাহিৰত বল গ'লে আনি দিয়া সেইটোৰ পৰা আৰম্ভ ইয়াৰ পিছত আমিও খেলিছিলোঁ মাজে মাজে ক'ৰবাত ছাইডত হ'লেও তেনেকুৱা গতিকে এনেকুৱাত আহিলে নিশ্চয়কৈ আহিবই মানে জীৱনৰ মানে অতীতত বা আমাৰ মানে কি কয় শৈশৱত যিটো মানে দিন পৰিছে নিশ্চয়কৈ পৰিছে আপোনাৰ সেইবিলাক মানে কি কয় আপোনাৰ এইটো এটা শব্দইদি বা অকল এটা পাৰপাছত ক'লে শেষ নহয় বৰ্তমান সময়ত প্ৰযুক্তি যিটো আপোনাৰ কি কয় আপোনাৰ যিটো টেকন'লজিৰ দ্বাৰা চব বস্তুবিলাক আজি কাম চলি আছে কৰি আছে গতিকে চবৰ বস্তুতে তাত মানে যিটো কষ্টিং সেই কষ্টিংবিলাক আগৰ সময়ৰ নিচিনা নহয় গতিকে সেইবিলাকৰ লগতো জড়িত মূল্য বৃদ্ধি এজন ফাৰ্মাৰে কৃষকে যদি এটি ট্ৰেক্টৰ লগাইছে নিজে হাল বোৱা নাই গতিকে ট্ৰেক্টৰৰ তেলৰ খৰচা ট্ৰেক্টৰৰ ভাড়াটো সি যোগাৰ কৰিবই লাগিব যদি সাৰ দিবলগীয়া হৈছে সাৰৰ পইচা দিব লাগিব যদি ভাল বীজৰ নামত বিধানৰ নামত তেওঁ যদি 10 টকাত পোৱা বস্তু 50 টকাত কিনিবলগীয়া হৈছে গতিকে তাৰ ৰেটটো তাত আহি যাব আগতে মানুহ যিমানে কাম নকৰক সি মজুৰিৰ কথা ভাবা নাছিলে এতিয়া দিনটোত এজন মানুহৰ মজুৰিৰ হিচাপ যদি লয় যদি তুমি প্ৰত্যেক দিনে মানে সেইটো চাই থাকিবলগীয়া হৈছে ইয়াৰ কষ্টিংটো আহি যায় গতিকে সেইবিলাকৰ কাৰণে ট্ৰেন্সপৰ্টেশ্যন আগতে ভাৰ কৰি লৈ গৈছিলে মানুহে কেতিয়াওতো বিচৰা নাছিলে ভাৰ কৰি আনাৰ পইচা লাগে বুলি অকল বস্তুৰ পইচা লৈছিলে আজিতো তুমি টেম্পত লৈ যাব কিবা এটা গাড়ীত লৈ যাব তাতো ভাড়া এই ভাড়াটোতো দিবই লাগিব মালিকে গতিকে তেনেকুৱা ধৰণৰ কিছুমান থাকেই এতিয়া মোৰ কথাটো হ'ল আমি চবে নিজকে বৰ্তমান সময়ৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ কাৰণে আমি নিজকে ফিট কৰিব লাগিব নহ'লে আনৰ পৰা আমি চব সহজত বিচাৰি থাকিলে আমি নিজে একো নকৰি তেতিয়াহ'লেতো আমি আমাৰ কাৰণে সহজ কোনি বস্তু বনাই দিব গতিকে এইবিলাক চব সম্পৰ্ক আছে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত যিবিলাকে খেতি কৰে তেওঁলোকে জানে আৰু তেওঁলোকে যদি খেতি কৰাটো দেখে আপুনি দেখিব যে এনেকুৱা আপোনালোকে কেনেকৈ জীয়াই থাকিব উল্টা আকৌ ইহঁতক আপোনালোকে প্ৰশ্ন কৰিব আজি সেই আৰণাইৰ কথা জানে এই আৰণাইটো এদিনত বুব নোৱাৰে ছোৱালী এটাই সেই আৰণাইক বুব লাগিলে 2 দিন সময় লাগে 2 দিনৰ মজুৰি কিমান 600 টকা খুঁটা এটাতো বোৱা এই ফুল তোলোতে 2 দিন কিন্তু এইটো ৰেডি কৰোঁতে তাত খালত উঠোৱালৈকে তাক আৰু 2 দিনমান লাগে গোটেই যদি মিলে এই আৰণাইৰ যিজনে বৈছে তাৰ খৰচাটোৱে 1500 মান পৰে আৰু মেটেৰিয়েলছ আৰু লাভ মানে 2500 টকামান হ'ব লাগে সেই আৰণাইৰ দামটো কিন্তু আমাৰ বুনিকেইটাই নিজৰ মজুৰিৰ খৰচাটো দিন হাজিৰাটো বাদ দি ফালে লামচাম খুঁটাৰ দাম ফুলৰ দাম অকণমান খৰচাত 500 600 বা 700 800 টকাত এই কাপোৰটো বিক্ৰী কৰি আছে কিন্তু সেইটো যদি আমি বেলেগৰ ইকনমিৰ লগত তুলনা কৰোঁ কেতিয়াও এই কাপোৰ এইখিনি দামত বিক্ৰী কৰি কোনেও জীৱন নিৰ্বাহ কৰিব নোৱাৰে গতিকে সেইকাৰণে চব বস্তুৱে মূল্য আজি মানে যিটো লাইনটোত আহি আছে সেইটো হ'ল নতুন যিটো প্ৰযুক্তি এই প্ৰযুক্তিত চব বস্তুৱে কেলকুলেশ্যনত আহি গৈছে আৰু আজি কাকো বিনা পইচাত কাম কৰিবলৈ নাপায় গতিকে সেইবোৰ সম্পৰ্ক হৈ আছে গতিকে আমি দাম বঢ়োৱাৰ কথাটো ভালদৰে চবে বিবেচনা কৰিব লাগে আৰু আমি নিজৰ জীয়াই থকাৰ কাৰণে আমি কি ধৰণৰ
নিজে পদক্ষেপ ল'ব লাগিব, সেইটোত গুৰুত্ব প্ৰদান কৰিব লাগিব। আনৰ লগত দাম দৰি কৰি থাকিলে জীৱনটো এনে গুচি যাব চবৰে। मोनसे फोसावथाय सनाजों गावखौ समायफ्लेहोनो गोसो गोनां बिथांमोननि थाखाय मोनसे गोजोनथाव खौरां। दुर्गा फुजा आरो धनतेरासनि बाम्पार अफार होदों सिबि जुवेलार्सआ। नोंथाङा लुबैनाय बायदि सनाखौ सिबि जुवेलार्सआव फैनानै खम बेसेनावनो लांफैनो हागोन। बे अफारखौ अक्ट'बर दाननि 31 अक्ट'सिम होनाय जादों। नोंथाङा बे सिबि जुवेलार्सआव गोबां रोखोमनि सना आरो डायमन्डफोर मोननो हागोन, जेरै डायमन्ड जुवेलारि, राजकोट जुवेलारि, बम्बे कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसनमेड जुवेलारि आरो ट्रेडिशनेल जुवेलारिखौ नोंथाङा बे सिबि जुवेलार्सआव मोननो हागोन। डायमन्ड जुवेलारिनि थाखाय 15% अफार होनाय जादों आरो सनानि गहेनाफोरनि थाखाय जर'खा डिसकाउन्ट बेसेन बानायनाय जादों। लोगोसे गोजाम सनाखौ सोलायनायनि थाखायबो स्पेसियेल रेट बानायनाय जादों। गोबां बाथ्रा मिथिनो थाखाय नोंथाङा 9954273079 बे जानबुं नाम्बारनि गेजेरजों मिथिनानै लानो हागोन।